বাই বাই। অল ৰাইট, হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আজি হৈছে আপোনাৰ প্ৰথম বহাগৰ 1 তাৰিখ। তো ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ থাকিল। আশা কৰোঁ আপোনালোক ভালদৰে থাকক। তাৰপাছত বৰ্তমান গৈ আছোঁ, আজি বহাগৰ 1 তাৰিখ আৰু ল'ব গৈ আছোঁ এটা ভাল বস্তু, মানে এখন বাইক। আৰু কি বাইক হ'ব এইটো চাই থাকক আপোনালোকে, চাই থাকিলে গম পাব। তো এইখনটো থাকিবই, আৰু এখন বাইক আহি আছে আজি আমাৰ মাজত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, ষ্টে টিউন। অ'কে গাইজ, তো লগৰকেইটা আহি গ'ল, আগত গৈ আছে চব, চন্দন, নিম্পল, কমল, আৰু আগত দীপক দাক লৈ লওঁ। তাৰ পৰা ওলাই যাওঁ আৰু গাড়ী ল'বৰ কাৰণে। ওচৰতে, বেছি দূৰ নহয়, আমাৰ টংলাতে হ'ব। ৰয়েল এনফিল্ড, ৰিভিলে কৰি দিলোঁ কি গাড়ী ল'ম, ৰয়েল এনফিল্ডৰ ল'ম, ক্লাছিক 350। তো বাকী আমাৰ মানুহবিলাক চব ৰেডি হৈ আছে। নাখিবলে মনৰে তমসা, পাৰিবানে আঁতৰাব মনৰে নিৰাশা। আহিবানে নাখিবলে মনৰে তমসা, পাৰিবানে আঁতৰাব মনৰে নিৰাশা। হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা, মানৱী নহয় যেন লক্ষী প্ৰতিমা। হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা, মানৱী নহয় যেন লক্ষী প্ৰতিমা। নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰৈ, বাটৰ ফালে আছে তোৰ চকু গৈ, বাকী কথাখিনি কবলৈ কৈ থৈ। নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰৈ, বাটৰ ফালে আছে তোৰ চকু গৈ, বাকী কথাখিনি কবলৈ কৈ থৈ। আহিবানে নাখিবলে মনৰে তমসা, পাৰিবানে আঁতৰাব মনৰে নিৰাশা। আহিবানে নাখিবলে মনৰে তমসা, পাৰি। অ'কে, ডিলাৰ আহি পাই গ'লোঁ। গাড়ী উলিয়াব লাগে এতিয়া, ফৰ্মেলিটিজ পূৰা হৈ আছে। তো ফৰ্মেলিটিজখিনি পূৰা হোৱাৰ পাছত গাড়ীখন লৈ যাওঁ আৰু। চবচে চাইডৰখন খাকী কালাৰ ফিক্স, লেখা আছে চাইডত 40। চাবিয়া আৰু দিনিশাৰ যেন তুমি পূৰ্ণিমা, মানৱী নহয় যেন লক্ষী প্ৰতিমা। ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা, মনৰ পথাৰ হওক সেউজে পৰশা। ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা। ফাইনেলি গাড়ী লোৱা হৈ গ'ল, এতিয়া কিবা খাব গৈ আছোঁ। অ'কে, অলৰেডি আমাৰ গাড়ী চাড়ী লোৱা হৈ গ'ল, এতিয়া কিবা খাবলৈ আহিছে ইয়াতে। আৰু আজি বহুত ফুল টিম গাড়ী লৈ গ'ল। ডিম্পলে, একচুৱেলি মোৰ নহয়, ডিম্পলে লৈছে বাৰু, ডেকাই আমাৰ। তো তেনেকুৱা ক'ত বা যায়, আগত কিবা কৰি থৈ আনি। অ'কে, অলৰাইট, আমাৰ এতিয়া গাড়ী চাড়ী লোৱা হ'ল আৰু চাহ তাহ খালোঁ। এতিয়া সকলোকে যাওঁ, কি হৈ চাওঁ, খানা পিনা হয় নেকি। এইখন ৰেষ্টুৰেণ্ট আহিছিলোঁ, আমি অহালৈকে খোলাই নাছিলোঁ। তো আমি বেলেগ এখনতে খাই দিলোঁ বৰ্তমানটোৰ কাৰণে। আৰু যদি কিবা হয় ব্লগটো আগবাঢ়িব, আৰু যদি নহয় এইখিনিতে সমাপ্ত হ'ব আৰু ভিডিঅ'টো। কাৰণ দেখা যাওক, ষ্টাৰ্টটো হৈয়ে গৈছে বাৰু, এতিয়া বৰ্তমান মিড পইণ্টত আছোঁ। তো বাকীখিনি আৰু হৈ থাকিব তেনেকৈ। তো চাই থাকিব, আৰু যদি ভাল পায় তেতিয়া লাইক চাইকখিনি কৰি দিব, আৰু অলপ ছাবস্ক্ৰাইবো কৰিব আপোনালোকে, ভাল লাগে ছাবস্ক্ৰাইব কৰিলে।